আধাৰ কাৰ্ডৰ বাবে UIDয়ে মুকলি কৰিছে এক নতুন মোবাইল এপ্লিকেশ্যন। এই এপ্লিকেশ্যনৰ দ্বাৰাই আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ, ইমেইল ID সলনি কৰা, আপোনাৰ নাম বা ঠিকনা আদি কৰি বহুতো সলনি কৰিব পৰা ফিচাৰ্ছ এড কৰা হৈছে। পূৰ্বৰ দৰে আধাৰ সেৱা কেন্দ্ৰলৈ গৈ শাৰী পাতি থিয় হ'বলগীয়া এই সকলোবোৰ এতিয়া শুধৰণি আপুনি ঘৰৰ পৰাই আৰামত কৰিব পৰা যাব। এই ভিডিঅ'টোত আমি লাইভ দেখুৱাম কেনেকৈ ঘৰৰ পৰাই আপুনি আধাৰ কাৰ্ডৰ শুধৰণি কৰিব পাৰিব। প্ৰথমে আপুনি প্লে ষ্টৰত গৈ এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এই এপটো ডাউনলোড কৰিবলৈ আপোনালোকে প্ৰথমে প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত গৈ আপুনি আধাৰ বুলি টাইপ কৰি চাৰ্চ কৰি দিব লাগিব। আৰু আধাৰ বুলি চাৰ্চ কৰাৰ পাছতে যিটো ছেকেণ্ডত আপোনাৰ আধাৰ এপটো ওলাব, এইটোত আপুনি ইনষ্টলত ক্লিক কৰি দিব লাগিব। এপটো ইনষ্টল কৰাৰ পাছতে আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পাছতে কেইটামান পপ আপ ওলাব, তাত আপুনি সকলোতে এলাউ কৰি পিনি ছাবমিট কৰি দিব। এলাউ কৰাৰ পাছতে এটা নতুন ইণ্টাৰফেচ খোল খাব। তলত যিটো ডিস্কভাৰ কি ফিচাৰ্ছ বুলি অপশ্যন এটা থাকিব, তাত আপুনি ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পাছতে আকৌ নেক্সট অপশ্যন এটা ওলাব। নেক্সটত আপোনালোকে ক্লিক কৰি গৈ থাকিব। সকলোতে নেক্সট কৰাৰ পাছতে আকৌ এটা নতুন পেজ খোল খাব। তাত আপুনি এণ্টাৰ আধাৰ নাম্বাৰ যিটো তলত আছে সেইটো ক্লিক কৰাৰ পাছতে আকৌ এটা নতুন পেজ খোল খাব। তাত আপুনি প্ৰথমত যিটো আই এম ৰেডি উইথ মাই আধাৰ অপশ্যনটো ক্লিক কৰিব। আৰু তাৰ পাছতে আপোনাৰ 12টা ডিজিটৰ যিটো আধাৰ নাম্বাৰ, সেইটো আপুনি ইয়াত এণ্টাৰ কৰি পিনি কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পাছতে আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি প্ৰচিড কৰি দিব। আৰু প্ৰচিড কৰাৰ পাছতে আপোনাৰ ছিলেক্ট চিম আহিব। ইয়াত দুটা অপশ্যন আছে, কাৰণ মোৰ দুটা চিম লাগি আছে। তাৰে 2 নম্বৰটোত মই ছিলেক্ট কৰি চেণ্ড SMS-ত ক্লিক কৰি দিম। SMS-ত ক্লিক কৰাৰ পাছতে আপোনাৰ এটা কনফাৰ্মেশ্যন যাব, তাত চেণ্ড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে আপোনাৰ ভেৰিফাই হ'ব মোবাইল নম্বৰটো। ভেৰিফাই হোৱাৰ লগে লগে কণ্টিনিউ টু ফেচ অথেণ্টিকেশ্যন ওলাব, তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে তাত ওলাব যে আপোনাৰ শ্ব' কৰিব যে আপোনাৰ চশমা যদি পিন্ধা আছে, চশমাটো খুলি ল'ব। আৰু এটা ভাল পোহৰত গৈ পিনি আপুনি ফেচ অথেণ্টিকেশ্যন কৰিব। আৰু তলত লিখা আছে যে ইনিচিয়েট ফেচ অথেণ্টিকেশ্যন, আপুনি তাত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা নতুন ইণ্টাৰফেচ খোল খাব। আই লেভেলত যিটো কেমেৰা ৰাখিব, কেমেৰা ৰখাৰ পাছত আইটো ব্লিংক কৰি দিব বা চকুটো ব্লিংক কৰি দিব। ব্লিংক কৰাৰ পাছত পটককৈ এবাৰত হয়তো নহ'বও পাৰে, ছেকেণ্ডবাৰ আকৌ ট্ৰাই কৰিব। যদি সেইটো বাৰতো নহয়, তেন্তে আকৌ এবাৰ নেক্সট কৰিব। আকৌ চকুটো আপুনি ব্লিংক কৰিব আই লেভেলত ৰাখি। কমপ্লিট হোৱাৰ পাছতে আপোনাৰ 6টা ডিজিট পিন এণ্টাৰ কৰিবলৈ আহিব, যিটো আপোনাৰ নিজৰ পচন্দৰ মতে দিব। তাৰপাছতে আপুনি তলত যিটো লিখা আছে কনফাৰ্ম ইউৰ পিন, তাত ক্লিক কৰাৰ পাছতে এটা নতুন পপ আপ খোল খাব। তাত আপুনি স্কিপ কৰিব পাৰে বা নেক্সট কৰি গৈ থাকিলে আপোনাৰ এটা নতুন ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনাৰ নিজৰ এটা স্কেনাৰ ওলাব। স্কেনাৰটো আপুনি শ্বেয়াৰো কৰিব পাৰে বা স্কেনো কৰিব পাৰে। যদি আপুনি নিজৰ সেই স্কেনাৰটো চুই দিয়ে, তেন্তে আপোনাৰ নিজৰ আধাৰ কাৰ্ডৰ ডিটেইলছ ওলাই পৰিব। আৰু তলত যিটো প্ৰথম শ্বেয়াৰ ID বা স্কেন QR আছে, তাত শ্বেয়াৰ IDত আপুনি নিজৰ IDটো শ্বেয়াৰ কৰিব পাৰে বেলেগক, ফ্ৰেণ্ড হওক বা আন কাৰোবাক হওক। প্ৰফাইলত আপুনি শ্বেয়াৰ কৰিব পাৰে। শ্বেয়াৰ কৰাৰ পাছত আপুনি গোটেই ছিলেক্ট কৰি পিনিও শ্বেয়াৰ কৰিব পাৰে। আপোনাৰ নাম, এড্ৰেছ, জেণ্ডাৰ সকলো ডিটেইলছ শ্বেয়াৰ কৰিব পাৰে। নতুবা আপুনি যিকোনো এটাতো ক্লিক কৰিব পাৰে, যিটো ক্লিক কৰে সেইটোহে আপোনাৰ শ্বেয়াৰ কৰিব পাৰিব। আপুনি ইয়াত ক্লিক কৰাৰ পাছত শ্বেয়াৰ ইউৰ আধাৰ বুলি ওলাব, তাত ক্লিক কৰিলে আপোনাৰ শ্বেয়াৰ হৈ যাব। এতিয়া আহিলে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ ফোন নম্বৰ বা এড্ৰেছ কেনেকৈ সলনি কৰিব। ইয়াৰ পেজটো তললৈ যাব। তললৈ যোৱাৰ পাছত তলতে ছাৰ্ভিচৰ অপশ্যন এটা দেখা পাব। মাই আধাৰ আপডেট বুলি অপশ্যন এটা আছে, সেই অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পাছতে মোবাইল নম্বৰ আপডেট, এড্ৰেছ আপডেট, নেম আপডেট, ইমেইল ID আপডেট কৰিবৰ অপশ্যন আছে। আপুনি যিটো অপশ্যন কৰিব বিচাৰে বা মোবাইল নাম্বাৰ যদি আপুনি আপডেট কৰিব বিচাৰে, তেন্তে মোবাইল নাম্বাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে ইয়াত ওলাব যে প্ৰচেছিং টাইম হৈছে 30 দিন আৰু প্ৰচেছিং চাৰ্জ হৈছে 75 ৰুপিজ। আপুনি নিজৰ মোবাইল নাম্বাৰ যদি চেঞ্জ কৰিব বিচাৰে, তেন্তে 75 ৰুপিজ আপুনি পে' কৰিব লাগিব অনলাইনৰ যোগেদি। আৰু সময় লাগিব খুব বেছি 30 দিন, কিন্তু 30 দিন নালাগে, 5 দিন 3 দিনতে হৈ যায়। ইয়াত নেক্সট কৰাৰ পাছত আপুনি যিটো মোবাইল আপুনি নতুনকৈ দিব বিচাৰে, সেই নিউ মোবাইল নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু এণ্টাৰ কৰাৰ পাছতে আপুনি চেণ্ড OTPত ক্লিক কৰিব লাগিব। চেণ্ড OTPত যেতিয়া ক্লিক কৰিব, সেই নাম্বাৰটোত আপোনাৰ OTP আহিব। আৰু OTPটো ইয়াত এণ্টাৰ কৰি প্ৰচিড কৰিব লাগিব। প্ৰচিড কৰাৰ পাছতে আপোনাৰ মোবাইল নাম্বাৰ ভেৰিফাইড বুলি এটা নতুন পেজ খোল খাব। তাত আহিব প্ৰচিড টু ফেচ অথেণ্টিকেশ্যন। আপোনাৰ ফেচ অথেণ্টিকেশ্যনৰ কাৰণে ইয়াত তলত ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা নতুন ইণ্টাৰফেচ খোল খাব। আপোনাৰ ইয়াত দেখাইছে যে আপোনাৰ লাইটৰ পোহৰটো ভাল হ'ব লাগিব, আৰু চশমা পিন্ধা আছে খুলিব লাগিব, আৰু আপুনি আইটো ব্লিংক কৰিব লাগিব। তলত থকা কনফাৰ্মত ক্লিক কৰি পিনি আপুনি ফেচ অথেণ্টিকেশ্যনৰ কাৰণে প্ৰচিড কৰি দিব।
প্ৰচিড কৰাৰ পাছতে আপোনাৰ ফটোটো ওলাই পৰিব ফেচ কেমেৰা আই লেভেলত কেমেৰাটো ৰাখি পিনি চকুটো ব্লিংক কৰিব তেতিয়া আপোনাৰ ফেচটো অট'মেটিক ক্লিক কৰি ল'ব ক্লিক কৰাৰ পাছতে আপোনাৰ নেক্সট পে'মেণ্ট কৰিবলৈ অপশ্যন আহিব আপোনাৰ 75 ৰুপিজ পে'মেণ্ট কৰিব লাগিব যিটো আপোনাৰ এইটো গভৰ্ণমেণ্টৰ চাৰ্জ হয় এইটো ক্লিক কৰাৰ পাছতে PID বা নেট বেংকিং যিটো হওক ATM হওক যিকোনো যোগেদি আপুনি পে' কৰিব পাৰিব মোৰ গুগল পে' আছে কাৰণে মই UPI গুগল পে' যোগেদি পে' কৰিব বিচাৰিছোঁ পে' কৰাৰ লগে লগে আপোনাৰ গুগল পে'ত তাত আপুনি গৈ পে' কৰি দিব আৰু পে' কৰাৰ লগে লগে ইয়াত কনফাৰ্মছ অফ পে'মেণ্ট বুলি ওলাব আৰু পে'মেণ্ট কৰাৰ পাছতে লিখা থাকিব যে ইয়'ৰ মোবাইল নাম্বাৰ আপডেট ৰিকুৱেষ্টলি হেজ বিন ছাকচেছফুলি আৰু ইয়াৰ পাছতে এটা এক্ন'লেজমেণ্ট ৰিচিপ্ট দিব তাত আপোনাৰ কিমান ৰুপিজ কাটিছে বা আপোনাৰ আধাৰ নাম্বাৰটো শ্ব' কৰিব আৰু কি আপুনি চেঞ্জ কৰিব বিচাৰিছে সেইটো আপোনাৰ ইয়াত শ্ব' কৰিব আৰু এনেকৈ আপোনালোকে যিকোনো নাম হওক বা এড্ৰেছ হওক আপোনালোকে নিজৰ ঘৰতে বহি মোবাইলতে আপুনি চেঞ্জ কৰিব পাৰিব তেনে বন্ধুসকল এটি সহজ পদ্ধতি আপোনালোকৰ কাৰণে আহিছে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ